हेलो ভিউৱাৰ্ছ আজি হৈছে 15 আগষ্ট আৰু মোৰ পাছফালে চাওক সকলো মানে ৰেডি টু ৰাইড হৈ আছে আৰু সব 20 বিলাক আহিছে মজা লাগিছে আৰসি এখনে আছে মোৰখনে তাৰ পাছত কেটিএম ডিলাৰ এটো তো হেলো ভিউৱাৰ্ছ ওয়েলকাম টু মাই ইউটিউব চ্যানেল JS77 ৰাইডাৰ অন ইউটিউব তো ইনভিটেশন এটা আছিলে 15 আগষ্ট বুলি তো আহিলো এফেলে বিশাল স্টাফ হয় কেটিএমৰ তো তেওঁ আহি পাওঁতে ওয়েলকাম কৰিলে ভাল লাগিলে আৰু এখন মই বাইকত লগাম তাৰ পাছত এফেলে আৰিফ দা মেনেজাৰ গুড মৰ্নিং আৰিফ দা তাৰ পাছত কেটিএমৰ ডিলাৰটো হসাই মানে খুব সুন্দৰকৈ সজাইছে তেওঁলোকে আৰু ভাল লাগিছে ডিলাৰটো তাৰ পাছতে মানে ব্ৰেকফাষ্ট হল আৰু ব্ৰেকফাষ্ট কৰি মানে আপোনাৰ আমি ফ্লেগ হোষ্ট কৰিব লাগিব তো ফ্লেগ হোষ্ট কৰি মানে ৰাইডত ওলাই যাম তাৰ কাৰণে আমি ব্ৰেকফাষ্ট কৰিলো ফটাফট আৰু হেমতে ফ্লেগ হোষ্ট কৰিবৰ কাৰণে সকলো মানে ৰাউন্ড হলো আৰু হসাকৈ মানে ভাল লাগিছে থ্যাংক ইউ ফৰ দা ইনভিটেশন আৰু মানে give me for the opportunity to celebrate 15 August with KTM dealer তো হসাই মানে ভাল লাগিলে জয় হিন্দ তাৰ পাছত চাওক এফালে মোৰ এঞ্জেলখনে প্ৰথম আছে আৰু সকলো দিউক মানে সব দিউক এখনে খালি মানে আৰসি আছে আৰু সকলোৱে মানে হেলমেট জুতা আৰু মানে যোনখিনি মানে ৰুলছ এণ্ড ৰেগুলেশনছ সেইখিনি গোটেইখিনি মানে কেনেদৰে ৰাইড কৰিব লাগে তো বুজাই দিলে এখেতক চাওক এওক মানে প্ৰপাৰ ৰাইডিং জেকেট লগাই আহিছে তাৰ পাছত এইটো হৈছে লাইন আপ আৰু এখন কৈ সকলো মানে ওলাই যাব তাৰ পাছত চাওক আমাৰ ৰাইডাৰ বিলাক ওলাইছে আৰু ময়ো কেমেৰা কৰাত ব্যস্ত মই একদম লাষ্টত ওলাম আৰু লাষ্টলৈ তো সকলো গৈ আছে এজনকৈ ঠিক তেনেদৰে মই সকলো লাষ্টতে মানে গৈ আমাৰ ডেষ্টিনেশ্যন যোনটো বুঢ়ীগঙ্গা আছিলে তো আজি আমাৰ প্ৰগ্ৰামটো বুঢ়ীগঙ্গা আছিলে বুঢ়ীগঙ্গাত আহিলো আগে পিছে অহা নাই নতুন এটা জেগাৰ অভিজ্ঞতা পালো আহি পেলাই জেগাটো ভাল লাগিলে এইটো এটা মানে সুইচ গেট হয় পানী আৰু তাতে সকলোৱে মানে গা চা ধুই গৈ আছে চাওক পৰিবেশটো তাৰ পাছত মই এফালে আমাৰ ৰাইডাৰ বিলাক কোৰ আছে বিচাৰি ৰাস্তা চাওক কেনেকুৱা খাতাৰা ৰাস্তা খাতাৰা তো তাৰ মাজেদি মানে আমাৰ 20 বিলাক গৈ আছিল আৰু মই হেতক বিচাৰি গৈ আছো এই পাই গলোহি আমাৰ কেটিএম ৰাইডাৰ্স তো সকলো ইয়াতে পাৰ্কিং কৰিলে এফালে এখন আফটাৰ মাৰ্কেট এক্সস্ট তাৰ পিছত এডভেঞ্চাৰ সকলো দিউক সকলো দিউক আৰু গাড়ীও আহিছে আৰু এইখিনি জেগাখিনি মানে ভাল লাগিল তো এইখিনি জেগাতে মানে আমি আজি প্ৰগ্ৰামটো কৰিম বুলি পেলে ভাল লাগিলে তাৰ পাছত এফালে ব্ৰাদাৰ্ছে আৰু মোৰ সাবস্ক্ৰাইবাৰ্ছ ভাল লাগিলে তেওঁলোকৰ লগত অকমান ভিডিঅ' কৰিলো আৰু তাৰে ভিতৰত মানে কেইজন মানে মোক চিনিয়ে পায় এফালে সবে হাই দিলে আৰু তেওঁলোকে এখন মডিফাই কৰিছে বাইক চাওক ৰেডি টু ৰেচ এফালে লিখা আছে ৰোলেক্স এফালে ৰোলেক্স ৰেডি টু ৰেচ তো হেডলাইটটো মানে ধুনীয়া কনসেপ্ট দিছে এবাৰ দেখিলে বাইকখন নেক্সট বাৰ মানে মানুহৰ মনত ৰখি যাব তো এফালে আৰু এখন চকুত পৰিলে বিষ্ট চাওক এখন ৰোলেক্স লিখা আছিল এখন ৰোলেক্স লিখা নাই এখন কমপ্লিট গ্ৰাফিক্স চাওক না কি ধুনীয়া লাগিছে আৰে মনষ্টাৰ আৰু এইকিখন মানে আপোনাৰ টানি চলালে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আকচকা মানে ৰাস্তাতে থাকিব নিবিচাৰে মানে ডাং খাই যাবলৈ বিচাৰে তো এইজনে হৈছে অনাৰ এইখন বাইকৰ গ্ৰাফিক্স কৰা এখন তো তেওঁ এটা হাই দিলে তাৰ পাছত গৈ আছো এফালে নিপন দা আৰিফ দা এয়া নিপন বৰাদা তেওঁ মানে কৈ আছে তেওঁ কেটিএমৰ লগত বহুত ভালদৰে জড়িত আৰু তেওঁ ৰাইড কৰে আনকি তেওঁ কেটিএম লিখা স্পৰ্টিংয়ে পিন্ধি আহিছে স্পেশালি আৰু ভাল লাগিলে নিপন দাক লগ পাই তেওঁ তেজপুৰৰ হয় নিপন দাৰ লগত অলপ কথা পাতিলো
এইফালে আমাৰ বিষ্টবিলাক খাৰা হৈ আছে আৰু খোৱাৰ সময় হৈছে গতিকে সকলো বহি গৈছে মানে আৰু ময়ো অলপ খোৱাৰ চিন এটা ৰাখিলোঁ তাৰ পাছত খাই পেলাই হৈ গ'ল এইফালে চাওক যাবলৈ মানে ৰেডি হৈছোঁ লাহে লাহে আৰু এইফালে এখন আফটাৰ মাৰ্কেট এক্সজষ্ট লগাইছে তেওঁ আৰু এইকেইখন যেতিয়া আমি আহি আছিলোঁ মানে কেনেকুৱা লাগি আছিলে ইমেজিন কৰি লওক হাইৱেত গোটেইগাল মনষ্টাৰ যেতিয়া আহি আছিলোঁ ৰাস্তাটো মানে আমাৰ নিচিনা লাগি আছিলে সেইখন সময় তো ফাইনেলি আকৌ আমি ৰিটাৰ্ণ হ'লোঁ KTM ডিলাৰ আৰু ট্ৰিপটো ভাল লাগিলে তো ফাইনেলি আৰিফদাৰ লগত আকৌ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ থেংক ইউ আৰিফদা থেংক ইউ ফৰ দ্য ইনভিটেশ্যন আৰু ভিডিঅ'বিলাক চাই থাকিব আজিলৈ ইয়াতে সামৰণি মাৰিছোঁ আকৌ এদিন লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে টিল দেন বাই বাই